নমস্কাৰ আজি মই ক'বলৈ গৈ আছোঁ 2020 চনত ৰিলিজ হোৱা দ্য ইনভিজিবল মেন নামৰ চিনেমাখনৰ কাহিনীটো। এই চিনেমাখন H.G. Wellsৰ দ্য ইনভিজিবল মেন নামৰ উপন্যাসখনৰ পৰা প্ৰেৰণা লৈ নিৰ্মাণ কৰা হৈছে আৰু এই ছায়েন্স ফিকশ্যন হৰৰ চিনেমাখনৰ ডিৰেকশ্যন দিছে লি ভেনেলে। চিনেমাখনৰ আৰম্ভণিৰ চিনটোত আমি সাগৰৰ পাৰত এটা বৃহৎ অট্টালিকা দেখিবলৈ পাওঁ। তাত চিচিলিয়া নামৰ এগৰাকী মহিলা নিজৰ বয়ফ্ৰেণ্ড এড্ৰিয়ানৰ লগত থাকে। এড্ৰিয়ান এজন ফেমাছ চাইণ্টিষ্ট আছিল, কিন্তু তেওঁ মানুহজন বহুত বেছি মাৰধৰ কৰা ধৰণৰ আছিল। তেওঁ চিচিলিয়াৰ গোটেই জীৱনটো নিয়ন্ত্ৰণ কৰিছিল আৰু তেওঁৰ মতে কিবা নকৰিলে তাইৰ ওপৰত অত্যাচাৰ চলাইছিল। এৰাতি চিচিলিয়াই এড্ৰিয়ানক টোপনি অহা ঔষধ পানীৰ লগত মিহলাই খুৱাই দিয়ে আৰু মাজনিশা তাই তেওঁৰ ঘৰৰ পৰা পলাবলৈ চেষ্টা কৰে। চিচিলিয়াই পলোৱাৰ প্লেনটো বহুত আগৰে পৰা বনাই আছিল, কাৰণ তাইৰ তেনেকুৱা জীৱনটোৰ পৰা বিৰক্ত হৈছিল। তাই যেতিয়া মেইন গেটৰ ফালে যাবলৈ লয়, তেতিয়া সিহঁতৰ পোহনীয়া কুকুৰ জিউছে তাইক দেখা পায় আৰু পিছে পিছে আহে। চিচিলিয়াই মৰম এৰিব নোৱাৰি উভতি জিউছক মুক্ত কৰি দিবলৈ তাৰ ডিঙিত থকা ইলেক্ট্ৰিক কলাৰটো খুলি দিবলৈ ধৰে, কিন্তু তেনে সময়তে তাৰ গাটো তাত থোৱা গাড়ীখনত খুন্দা খায় আৰু গাড়ী চেন্সৰৰ শব্দ হোৱাত এড্ৰিয়ানৰ টোপনি ভাঙে। চিচিলিয়াই বাউণ্ডাৰী ৱালখন জঁপিয়াই পাৰ হয় আৰু জংঘলৰ মাজে মাজে দৌৰি মেইন ৰাস্তা পায়, য'ত তাই নিজৰ ভনীয়েক এমিলিৰ কাৰণে ৰখি আছিল। এমিলি আহি পায় আৰু চিচিলিয়াই গাড়ীত বহে, কিন্তু দৌৰাদৌৰিতে তাইৰ বেগৰ পৰা এড্ৰিয়ানক দিয়া ঔষধ ডাইজেপামৰ বটলটো ওলাই ৰাস্তাতে পৰি যায়। চিচিলিয়াই এমিলিক সোনকালে যাবলৈ কয়, কিন্তু এনেতে তাত এড্ৰিয়ান আহি পায় আৰু সি গাড়ীখনৰ খিৰিকীৰ গ্লাছখন ভাঙি চিচিলিয়াক ৰখাবলৈ চেষ্টা কৰে, কিন্তু বিফল হয় কাৰণ এমিলিয়ে সোনকালে গাড়ীখন ষ্টাৰ্ট কৰি গুচি যায়। তাৰ পাছত এড্ৰিয়ানে ৰাস্তাত পৰি থকা সেই বটলটো দেখা পায়, তুলি লয়। ইয়াৰ পাছত আমাক 2 সপ্তাহৰ পাছত দেখুওৱা হয়, য'ত চিচিলিয়াই জেমছ নামৰ তাইৰ এজন বন্ধুৰ ঘৰত থাকি আছিল আৰু তাত জেমছৰ লগত তেওঁৰ জীয়েক চিডনীও থাকিছিল। জেমছ এজন ডিটেক্টিভ আছিল। চিচিলিয়াৰ লগত যি হৈ গৈছিল সেই সকলো কথা তাই তেতিয়ালৈ পাহৰিব পৰা নাছিল। তাই ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল, কাৰণ তাই ভাবিছিল যে কেনেবাকে এড্ৰিয়ানে গম পাই যাব। এদিন এমিলি আহিলে জেমছৰ ঘৰলৈ আৰু চিচিলিয়াক খবৰ দিয়ে যে এড্ৰিয়ানে নিজৰ হাত কাটি ছুইচাইড কৰিলে। চিচিলিয়াই প্ৰথমতে বিশ্বাস কৰা নাছিল আৰু এমিলি তালৈ অহাত ভাল পোৱা নাছিল, কাৰণ তাই ভাবিছিল যে এড্ৰিয়ানে এমিলিক ট্ৰেক কৰি তাইক বিচাৰি উলিয়াব। এমিলিয়ে তেতিয়া চিচিলিয়াক বিশ্বাস দিবলৈ নিউজ আৰ্টিকেল এটা দেখুৱালে আৰু তাৰ পাছত চিচিলিয়াৰ এমিলিৰ কথাবোৰত বিশ্বাস হ'ল। তাৰ পাছত চিচিলিয়াই তাইৰ নামত এখন চিঠি পায়, যিখন এড্ৰিয়ানৰ ভায়েক আৰু তেওঁৰ লয়াৰ টমে পঠিয়াইছিল। চিচিলিয়াই আচৰিত হ'ল, কাৰণ তাই জেমছৰ ঘৰৰ ঠিকনাটো কাকো দিয়া নাছিল। চিঠিখন খুলি চোৱাৰ পিছত তাই আৰু এমিলিয়ে টমক লগ কৰিবলৈ যায়। টমে চিচিলিয়াক কয় যে এড্ৰিয়ানে তাইৰ নামত নিজৰ উইলত $5 মিলিয়ন দি থৈ গৈছে। চিচিলিয়াই যদিও আচৰিত হয়, কিন্তু তাই পইচাখিনি ল'বলৈ মান্তি হয়। তাই পইচাখিনি লৈ জেমছৰ জীয়েক চিডনীৰ কলেজৰ কাৰণে এটা একাউণ্ট খোলে আৰু তাত প্ৰতি মাহে কিস্তিত পইচা ডিপজিট কৰাৰ সিদ্ধান্ত লয়। লাহে লাহে চিচিলিয়া এডজাষ্ট হ'বলৈ ধৰিলে আৰু তাইৰ বিশ্বাস হ'ল যে এতিয়া তাই আৰামত কোনো চিন্তা নোহোৱাকৈ থাকিব পাৰিব জীৱনটোত। কিন্তু তেনেকুৱা সময়তে কিবা কিবি আচৰিত ঘটনা হ'বলৈ ধৰে। যেনে চিচিলিয়াই পাকঘৰত ব্ৰেকফাষ্ট বনাই থকা সময়ত গেছৰ জুই নিজে নিজে বেছিকৈ জ্বলি উঠে আৰু জুই লাগি যায়। তাৰ পিছত টেবুলৰ ওপৰত থকা চুৰিখনো নাইকিয়া হৈ যায়। এদিন যেতিয়া চিচিলিয়াই নিজৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গ'ল, তেতিয়াও তাইৰ লগত অদ্ভুত ঘটনা এটা হয়। তাই তাত গৈ নিজৰ কাম দেখুৱাবলৈ বেগটো খুলি দেখে যে তাত তাইৰ কামৰ ফাইলটো নাই আৰু তাই ইণ্টাৰভিউটো দি উঠাৰ পাছত মূৰ ঘূৰাই পৰি যায় অফিচটোতে। হস্পিটেললৈ লৈ যোৱা তাইক কোৱা হয় যে তাইৰ তেজত বহুত পৰিমাণত নিচা জাতীয় দ্ৰব্য পাইছে। চিচিলিয়াই জেমছৰ ঘৰলৈ উভতি আহি গা ধুবলৈ যায়। তাই বাথৰুমৰ পৰা ওলাই আহি দেখে যে বেচিনৰ কাষত তাই এড্ৰিয়ানক অচেতন কৰিবলৈ দিয়া ডাইজেপামৰ বটলটো আছে। এইটো সেই একেই বটলটো যিটো সেই পলোৱাৰ দিনা তাইৰ বেগৰ পৰা ওলাই পৰিছিল। এইখিনিতে মন কৰিবলগীয়া কথা এইটো যে চিচিলিয়াই যেতিয়া গা ধুই আছিল, তেতিয়া গ্লাছখনত বাহিৰৰ ফালৰ পৰা এখন অদৃশ্য হাতৰ ছাপ দেখা যায়, কিন্তু তাই মন নকৰে। এইবোৰৰ মাজতে চিচিলিয়াৰ এনেকুৱা অনুভৱ হয় যে কোনোবা যেন তাইৰ ঘৰত আছে। তাই বাহিৰলৈ ওলাই চাবলৈও যায়, কিন্তু কাকো দেখা নাপায়। তাই বাহিৰত থিয় হৈ থকা সময়ত তাইৰ একেবাৰে কাষত কোনোবা ৰৈ থকা যেন লাগে, কাৰণ বাহিৰৰ ঠাণ্ডা তেওঁৰ মুখৰ পৰা ওলোৱা ধোঁৱা দেখা যায়। এৰাতি চিচিলিয়া আৰু চিডনী শুই আছিল, তেতিয়া কোনোবাই সিহঁতে গাত লৈ থকা কাপোৰখন টানি তলত পেলাই দিয়ে। তাৰ পিছত কোনোবাই চিচিলিয়াৰ সন্মুখত থিয় হৈ তাইৰ ফটো উঠাবলৈ লয়। তাই টোপনিৰ পৰা সাৰ পাই যায় আৰু নামি গৈ কাপোৰখন আনিবলৈ যায়। তাই কাপোৰখন অনা সময়তে সেইখন ক'ৰবাত লাগি ধৰে। তাই ঘূৰি চাই দেখে যে কাপোৰখনৰ আনটো মূৰত কোনোবাই থিয় হৈ থাকিলে যেনেকুৱা হয় তেনেকুৱাই হৈ আছে, কাৰণ তাইত ভৰিৰ ছাপ আছিল। তাই টানিবলৈ চেষ্টা কৰে, যদিও নোৱাৰে আৰু চিঞৰি চিঞৰি জেমছক মাতে, কিন্তু জেমছে তাইক বুজায় যে সেইবোৰ তাইৰ মনৰ ভ্ৰম আৰু তাইৰ মূৰত থকা ভয়ৰ ফলত তাই তেনেকুৱা অনুভৱ কৰিছে। চিচিলিয়াই কথাবোৰ বুজি লৈ আকৌ শুবলৈ যায়।
তাৰ পিছৰ দিনা চিচিলিয়াই জেমছৰ লগত টমক লগ কৰিবলৈ যায় আৰু তাক কয় যে এড্ৰিয়ান জীয়াই আছে আৰু তাইৰ তাত সেই কথাৰ প্ৰমাণ আছে। এইখিনি কৈ তাই ডাইজেপামৰ বটলটো উলিয়াই দিয়ে আৰু কয় যে এড্ৰিয়ানে নিজক অদৃশ্য কৰাৰ উপায় বিচাৰি লৈছে। চিচিলিয়াৰ কথা শুনি টম আৰু জেমছ দুয়োজনে আচৰিত হয় আৰু বিশ্বাস নকৰে। চিচিলিয়াই এই সকলোবোৰৰ পিছত এমিলিৰ তালৈ যায়, কিন্তু এমিলিয়ে তাইক দেখি দুৱাৰ মুখতে কয় যে তাই চিচিলিয়াক লগ কৰিব নোখোজে, কাৰণ চিচিলিয়াই দিয়া মেইলটোত তাই গম পাই গৈছে সকলো কথা যে চিচিলিয়াই তাইক কিমান বেয়া পায়। চিচিলিয়াই বাৰে বাৰে তাইক ক'লে যে মেইলটো তাই পঠিওৱা নাই, কিন্তু এমিলিয়ে বিশ্বাস নকৰিলে আৰু দুৱাৰখন বন্ধ কৰি দিলে। ঘৰলৈ উভতি আহি চিচিলিয়াই নিজৰ মেইলৰ চেণ্ড বক্স চেক কৰি দেখিলে যে তাইৰ পৰা এমিলিলৈ সঁচাকৈ মেইল গৈছে আৰু তাত বহুত বেয়া বেয়াকৈ এমিলিক কোৱা হৈছে। তাই মেইলটো পঢ়ি বহুত দুখ পায় আৰু পকাতে পৰি কান্দিবলৈ লয়। এনেতে তাত চিডনী আহি পায় আৰু চিচিলিয়াৰ মন ভাল লগাবলৈ চেষ্টা কৰিব ধৰে, কিন্তু হঠাৎ সেই সময়তে চিডনীক কোনোবাই বহুত জোৰকৈ আঘাত কৰে, যেন কোনোবাই জানি বুজি বহুত জোৰকৈ হাতেৰে মাৰিছে তাইক। চিডনীয়ে চিচিলিয়াই তাইক মাৰিছে বুলি ভাবি চিঞৰ বাখৰ লগাই দিয়ে আৰু সেই সময়তে জেমছ তাত আহি তাইক বাহিৰলৈ লৈ যায়। সিহঁত দুয়োজন যোৱাৰ পিছত চিচিলিয়া অদৃশ্য মানুহজনক ধৰা পেলাবলৈ তাত থকা কফি এক পেকেট তাইৰ ৰুমত গোটেই ফ্ল'ৰত ছটিয়াই দিয়ে আৰু চুৰিখন হাতত লৈ এটা কোণাত গৈ অদৃশ্য মানুহজনলৈ অপেক্ষা কৰি বহি লয়, যাতে মানুহজন আহিলে তাই কফিৰ ওপৰত পৰা ভৰিৰ চাপেৰে গম পায়। তাই সেইখিনি সময়তে এড্ৰিয়ানৰ ফোনত কল কৰে আৰু তাই জেমছৰ ঘৰৰ এটিকত ফোনটো বাজি উঠা শুনা পায়। তাই তাত থকা জখলা পাতেৰে এটিকলৈ উঠি যায় আৰু তাত গৈ তাই দেখে যে এটা জেগাত এড্ৰিয়ানৰ ফোন, কেইপাতমান চাবি, তাৰ কামৰ হেৰুৱা ফাইলটো আৰু নাইকিয়া হোৱা চুৰিখন থোৱা আছিল। তাই এড্ৰিয়ানৰ ফোনটো খুলি তাত নিজৰ শুই থকা ফটো দেখিবলৈ পায়। সেই সময়তে ফোনটোত এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহে, য'ত ছাৰপ্ৰাইজ বুলি কোৱা আছিল। চিচিলিয়াৰ এনেকুৱা লাগে যেন এটিকৰ তলৰ পৰা কোনোবাই তাইক চাই আছে। তাই তাত থকা এটা ৰঙৰ ড্ৰাম উঠাই আৰু জখলা পাতত পেলাই দিয়ে। হঠাৎ ৰং পৰি অদৃশ্য মানুহজন ৰিভিল হৈ যায়, যিটো দেখি তাই খুব আচৰিত হয় আৰু ভয় খায়। কিন্তু তাৰ পিছতে সেই অদৃশ্য মানুহজন দৌৰি যায় আৰু চিচিলিয়া পিছে পিছে যায়। তাই গৈ দেখে যে বেচিনৰ টেপটো খোলা আছিল আৰু তাত বগা পানী বৈ আছিল, যেন কোনোবাই ৰং ধুইছে, কিন্তু তাই সেই অদৃশ্য মানুহজন বিচাৰি পোৱা নাছিল। এনেতে কোনোবাই তাইক আক্ৰমণ কৰে আৰু বহুত দেৰিলৈ তাইক মাৰধৰ কৰে। তাইক কেনেবাকৈ নিজক বচাই ঘৰটোৰ পৰা পলায় আৰু গাড়ী এখনত উঠি এড্ৰিয়ানৰ ঘৰলৈ যায়। তাত গৈ তাই গোটেই কেইখন দুৱাৰ পাছকোড লগাই খুলিবলৈ পাৰে আৰু গৈ এড্ৰিয়ানৰ গৱেষণা কৰা ৰুমটো পায়। তাত তাই এখন ট্ৰেন্সপাৰেণ্ট দুৱাৰ পায়, যোনখন তাই প্ৰথমতে খুলিব নোৱাৰে, কিন্তু পিছত পাছকোডটো ভাবি উলিয়াই খুলিব সক্ষম হয়। তাত এখন স্ক্ৰীন আছিল, য'ত এটা চুইচত হাত লগোৱাতে তাত থোৱা ষ্টেণ্ডডালত এযোৰ অদৃশ্য হ'ব পৰা চুট ৰিভিল হয়। তাই সেই চুটযোৰ তাৰ পৰা উলিয়াই লৈ যায় আৰু নিজৰ আলমাৰীত লুকাই থয়। সেইখিনি সময়তে তাত অদৃশ্য হোৱা মানুহজন আহে আৰু জিউছে তাক দেখি ভোকাত চিচিলিয়াই গম পায়। অদৃশ্য মানুহজনে আকৌ চিচিলিয়াক আক্ৰমণ কৰে, কিন্তু জিউছ মাজত আহি যায় আৰু চিচিলিয়াই সুযোগ বুজি কেনেবাকৈ তাৰ পৰা পলাই যায়। গৈ থকা সময়ত তাই এমিলিক কল কৰে আৰু তাইক কোনোবা ভিৰ ভাৰ থকা জেগাত চিচিলিয়াক লগ কৰিবলৈ কয় আৰু কয় যে এড্ৰিয়ানৰ বিষয়ে কিবা ক'বলৈ আছে। চিচিলিয়া আৰু এমিলি দুয়োজনে এখন ৰেষ্টুৰেণ্ট লগ ধৰে আৰু চিচিলিয়াই এমিলিক সকলো কথা কৈ দিয়ে যে কেনেকৈ এড্ৰিয়ানে অদৃশ্য হৈ তাইৰ লগত সকলোবোৰ কৰি আছে। কিন্তু এনেতে তাত অদৃশ্য মানুহজন আহি তেওঁলোকৰ টেবুলৰ পৰা এখন চুৰি উঠাই এমিলিৰ ডিঙিটো কাটি দিয়ে আৰু চুৰিখন চিচিলিয়াৰ হাতত দি দিয়ে। মানুহবোৰে চিঞৰ বাখৰ কৰাত চিচিলিয়াই চিঞৰি চিঞৰি ক'বলৈ ধৰে তাত থকা মানুহবোৰক যে এমিলিক এড্ৰিয়ানে মাৰিছে, কিন্তু কোনেও তাইক বিশ্বাস নকৰে আৰু তাইক মানসিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। তাইক তাত অচেতন কৰা সময়ত তাই কাৰোবাৰ মাত শুনে, যিয়ে তাইক ছাৰপ্ৰাইজ বুলি কয় আৰু তাৰ পৰা এয়াই গম পোৱা যায় যে ৰুমটোত অদৃশ্য মানুহজনো আছিল। চিচিলিয়াক হস্পিটেলখনৰ ষ্টাফে কয় যে তাই প্ৰেগনেণ্ট হয়, যি শুনি তাই বহুত আচৰিত হৈ যায়, কাৰণ তাই এড্ৰিয়ানৰ লগত থকা সময়ত কন্ট্ৰাচেপ্টিভ পিল লৈ আছিল। তাৰ পিছত তাইৰ লগত কথা পাতিবলৈ জেমছ আৰু এজন অফিচাৰ অহাত চিচিলিয়াই তেওঁলোকক কয় যে সেই সকলো এড্ৰিয়ানে কৰি আছিল আৰু তাইৰ তাত সেই কথাৰ প্ৰমাণ আছে, কিন্তু তাই তেওঁলোকক সেইবোৰ একো দেখুৱাব বা ক'ব নোৱাৰে, কাৰণ এড্ৰিয়ানো অদৃশ্য হৈ সেই ৰুমটোতে আছিল বুলি চিচিলিয়াই জানিছিল। তাৰ পিছত চিচিলিয়াক লগ কৰিবলৈ টম আহে আৰু সি তাইক কয় যে চিচিলিয়াৰ নামত এড্ৰিয়ানে এৰি থৈ যোৱা পইচা তাই এতিয়া আৰু নাপায়, কাৰণ তাইৰ ওপৰত এতিয়া অপৰাধৰ অভিযোগ আছে। কিন্তু যদি চিচিলিয়াই নিজৰ সন্তানটোক জন্ম দিয়ে আৰু এড্ৰিয়ানৰ তাত উভতি যাবলৈ মানি লয়, তেন্তে সকলোবোৰ আগৰ নিচিনা হৈ যাব। তাৰ কাৰণে টমে তাইক এটা ফাইলত চাইন কৰিবলৈ কয়। চিচিলিয়াই টমৰ কথা মানি নলয় আৰু খঙতে ফাইলটো পকাত পেলাই দিয়ে। সি সেইবোৰ উঠাই থাকোতে তাই তাৰ চুটকেছৰ পৰা এটা পেন চুৰি কৰি লয়। সেই ৰাতি চিচিলিয়াই চুৰি কৰা পেনটোৰে নিজৰ হাত কাটিবলৈ প্ৰয়াস কৰে, যাতে অদৃশ্য হৈ থকা মানুহজন যদি এড্ৰিয়ান, তেন্তে সি যেন আহি তাইক ৰখায়, আৰু তাই ভবামতে হয়। অদৃশ্য মানুহজন আহে আৰু তাইক ৰখাবলৈ চেষ্টা কৰে। তাই চেক বুজি অদৃশ্য মানুহজনক পেনটোৰে বাৰে বাৰে খুচি আঘাত কৰে, যাৰ ফলত অদৃশ্য মানুহজনৰ চুটযোৰৰ ক্ষতি হয় আৰু অলপ সময়ৰ কাৰণে অদৃশ্য মানুহজনক অলপ অলপ ৰিভিল হৈ যায়। তাত হৈ থকা হুলস্থুল শুনি তাত চিকিউৰিটি গাৰ্ডবোৰ আহে, কিন্তু অদৃশ্য মানুহজনে সকলোকে মাৰি পেলায়। চিচিলিয়াই এটা বন্দুক লৈ অদৃশ্য মানুহজনৰ পিছত
পিছত যায় আৰু তাৰ আগত বন্দুকটো দেখুৱাই থিয় হৈ যায়। তেতিয়া সেই অদৃশ্য মানুহজনে তাইক কয় যে সি তাইক আঘাত নকৰে কাৰণ তাই প্ৰেগনেণ্ট, কিন্তু সি সিডনীক মাৰি পেলাব। চিচিলিয়াই জেমছক লগালগ কল কৰি তাইক সকলো কথা কয় আৰু সোনকালে ঘৰ পাবলৈ কয় আৰু নিজেই এখন গাড়ী লৈ জেমছৰ ঘৰৰ ফালে ৰাওনা হয়। অদৃশ্য মানুহজনে জেমছৰ ঘৰ পায়। সিডনী সেই সময়ত শুই আছিল। অদৃশ্য মানুহজনে তাইক আঘাত কৰোঁতে তাই তাৰ মুখত পেপাৰ স্প্ৰে মাৰি দিয়ে। সেইখিনি সময়তে তাত জেমছো আহি পায়, কিন্তু অদৃশ্য মানুহজনক তেওঁ ধৰিবলৈ নোৱাৰে আৰু অদৃশ্য মানুহজনে তেওঁক ইমানে বেয়াকৈ মাৰে যে তেওঁ অচেতন হৈ যায়। তেতিয়া তাত চিচিলিয়া আহি পায় আৰু তাই ফায়াৰ এক্সটিংগুইচাৰটো অদৃশ্য মানুহজনৰ গাত মাৰি দিয়ে, যাৰ ফলত তাক দেখা পোৱা যায় আৰু তাই বন্দুকটোৰে তাক বাৰ বাৰ গুলিয়ায়, যাৰ ফলত তাৰ মৃত্যু হৈ যায়। কিন্তু যেতিয়া তাই মাস্কখন খুলি দিয়ে তাই দেখি আচৰিত হয় যে সেইজন এড্ৰিয়ান নহয়, টমহে হয়। পুলিচে এড্ৰিয়ানৰ ঘৰত বিচাৰ খোচৰ কৰে আৰু এড্ৰিয়ানক হাত ভৰি বান্ধা অৱস্থাত ঘৰৰ বেছমেণ্টত পায়। এড্ৰিয়ানে কয় যে টমে তাক বান্ধি থৈছিল তেনেকে, কিন্তু চিচিলিয়াই এতিয়াও বিশ্বাস কৰা নাছিল আৰু জেমছক বাৰ বাৰ কৈ আছিল যে সকলোবোৰ এড্ৰিয়ানৰ প্লেনে আছিল আৰু টমেও তাৰ মতেই কৰিছিল সকলো। চিচিলিয়াই এতিয়া নিজেই দৃঢ় নিশ্চয় কৰে যে তাই এড্ৰিয়ানৰ যি সত্য সেয়া বাহিৰলৈ আনিব আৰু তাই জেমছৰ লগত লগ লাগি এটা প্লেন বনায়। তাই এড্ৰিয়ানক কল কৰে আৰু লগ কৰিবলৈ তাৰ ঘৰলৈ যায়। চিচিলিয়াই মাইক এটা কাপোৰৰ মাজত লুকাই পিন্ধি গৈছিল আৰু সেইদৰে জেমছে তাই আৰু এড্ৰিয়ানৰ সকলো কথা বাহিৰত গাড়ীত বহি শুনি আছিল। চিচিলিয়াই এড্ৰিয়ানক কয় যে তাই সি বিচৰা মতে তাৰ লগত থাকিব আৰু সিহঁতৰ সন্তানটোকো জন্ম দিব, কিন্তু তাৰ আগত এড্ৰিয়ানে তাইক সকলো সঁচা ক'ব লাগিব। কিন্তু এড্ৰিয়ানে এয়াই ক'লে যে সি একো মিছা মাতা নাই আৰু সকলোবোৰ টমে কৰিছে। কিন্তু তেতিয়াই চিচিলিয়াই কণ্ডাৰ নাটক কৰে আৰু এড্ৰিয়ানে ইনডিৰেক্টলি তাইক জানিবলৈ দিয়ে যে সকলোবোৰ সিয়ে কৰিছে। আনকি সি তাইক এইটোও কয় যে সি তাইক সকলোতকৈ বেছিকৈ জানে আৰু সেইটো কোনো ছাৰপ্ৰাইজ নহয়। চিচিলিয়াই বুজি যায় সকলো আৰু তাই এড্ৰিয়ানক কয় যে তাই ৱাশৰুম যাব বিচাৰে আৰু তাৰ পৰা গুচি যায়। সেইখিনি সময়তে দেখা যায় যে এড্ৰিয়ানে এখন ছুৰীৰে নিজৰ ডিঙিটো কাটি দিয়ে। চিচিলিয়াই ৱাশৰুমৰ পৰা আহি এড্ৰিয়ানক তেনেকে দেখি চিঞৰি কান্দিবলৈ ধৰে আৰু 911ক কল কৰি সহায় বিচাৰে। এই সকলোবোৰ চিকিউৰিটি কেমেৰাত ৰেকৰ্ড হৈ আছিল। চিচিলিয়াই চিকিউৰিটি কেমেৰাটোৱে তাইক ধৰিব নোৱাৰাকৈ লাহে লাহে পিছুৱাই যায় আৰু তাতে বহি লৈ এড্ৰিয়ানৰ ফালে চাই এটি হাঁহিৰে কয় যে ছাৰপ্ৰাইজ। আচলতে এড্ৰিয়ানে ছুইচাইড কৰা নাছিল। চিচিলিয়াই নিজৰ আলমাৰীত লুকাই থোৱা অদৃশ্য হ'ব পৰা চুটযোৰ পিন্ধি সকলোখিনি কৰিছিল। তাই তাৰ পিছত এটা বেগত সেই চুটযোৰ ভৰাই লৈ তাৰ পৰা ওলাই যায়। সেই সময়ত জেমছো তাত আহি পায় আৰু তাইক সোধে যে তাত কি হৈছিল। তাই জেমছক কয় যে এড্ৰিয়ানে নিজৰ ডিঙি কাটি ছুইচাইড কৰি ল'লে। জেমছে যদিও তাইৰ হাতত থকা বেগটোত চুটযোৰ দেখিলে, কিন্তু তেওঁ তাইক কোনো ধৰণৰ প্ৰশ্ন নকৰিলে আৰু তাই কোৱা কথাখিনি একো নোকোৱাকৈ মানি ল'লে। এড্ৰিয়ানৰ ঘৰৰ পৰা ওলাই যাওঁতে চিচিলিয়াক এক বহুত আত্মবিশ্বাসী ৰূপত দেখা যায়। তাইৰ চকুত স্বাধীনতাৰ চমক দেখা যায় কাৰণ তাই এতিয়া সকলো বান্ধোনৰ পৰা মুক্ত হৈ পৰিছিল। ইয়াতে চিনেমাখন শেষ হয়। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।